एक्चुअली ये भिडिओ आছিলে কালি 17 অক্টোবৰ 2020 কাতি বিহুৰ দিনা তো আপলোড কৰোঁতে অকমান লেট হ'ল তুলসী তলে তলে মৃগ পহু চৰে তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে আজি কাতি বিহু আমি আছো শিৱসাগৰত ওয়েলকাম টু আवर চেনেল মিস্টাৰ এণ্ড মিছেছ বৰগোহাঁই এনেকৈ কোনো প্ল্যান নহকে শিৱসাগৰ পাই গ'লি সো এতিয়া কাতি বিহু সেলিব্ৰেশন কৰিব লৈছো মোৰ মিছেছ আৰু মোৰ মায়ে চাকি জ্বলোৱাত ব্যস্ত লেটস বিগিন দ্য ভিডিও আজি एक्चुअली কি হল মই কৈছো নক আমি আজি বন্ধ আছিল যে নেকি আহোনাহকে পটকছে আমি ৰাতিপুৱা গোলাঘাটৰ পৰা শিৱসাগৰ গুচি আহিলো এতিয়ালৈকে যিমান কিটা বিহু হৈছে এটা বিহু আমি মানে ঘৰত সেলিব্ৰেট কৰিব পৰা নাছিল মই মানে মোৰ ওয়াইফে সো সেইকাৰণে আমি ফটকছে প্ল্যান কৰিলো যে আজি যাওঁ শিৱসাগৰ যাই পিনে ইয়াতে কাতি বিহুটো সেলিব্ৰেট কৰোঁ একেলগতে ঘৰৰ মা ভণ্টিৰ লগত এইজনী মোৰ ভণ্টি আৰু ইয়াত মোৰ মা আৰু মোৰ মিছেছে চাকি জ্বলাই আছে মায়ে শিকাই আছে কেনেকৈ কি চাকি ক'ত দিব লাগে এয়া মোৰ দেউতা হয় দেউতা ওচৰতো চাকি জ্বলোৱা হ'ল অসমৰ তিনি বিহুৰ লগতে কাতি বিহু পালন কৰা হয় চ' অসমৰ সকলো বিহুৱে হাৰ্ভেষ্টিঙৰ লগত ৰিলেটেড হয় কাতি বিহু তাৰে এক অন্যতম কাতি বিহু পালন কৰা হয় আহিন মাহৰ শেষৰ দিনা কাতি বিহু পতা মেইন ৰিজনটো হৈছে ফাৰ্মাৰে যেতিয়া ধান ৰুই শেষ কৰে আৰু মেইনলি সেইটো সময়ত ভঁৰালত মানে ধান নাথাকেগৈ মানুহ খাবলৈ অকণমান দিগদাৰ হয় সেইটো কাৰণে এক কঙালী বিহু বুলি কোৱা হয় আৰু আগন্তুক দিনত যাতে ভাল খেতিপথাৰত ধান হয় তাৰ কাৰণে প্ৰাৰ্থনা জনোৱা হয় আমি ধূপ ধূনা চাকি জ্বলাই ভগৱানৰ ওচৰত এতিয়া তুলসী তলত চাকি দিবলৈ আহিছোঁ ফাৰ্ষ্টতে তুলসী তলত চাকি দিয়ে কাতি বিহুৰ দিনাখন আৰু যি নেকি আমাৰ ইয়াত ধাননি পথাৰ নাই আমাৰ চ' আমি ধাননি পথাৰ নিদিওঁ আৰু কাতি বিহু কঙালী বোলে চ' সেইকাৰণে আজি কাতি বিহু কঙালী টাইপৰে হৈছে মানে এনেকৈ ধুমধাম চেলিব্ৰেশ্যন নাই যি নেকি কৰোণা মানে চলি আছে মানুহো এনেকৈ অহা যোৱা নাই চবেই পতা টাইপত আজি সৰু সুৰাকৈ আমাৰ ঘৰটো পতা হ'ল পতা মানে কি আৰু আমি নিয়মটোহে জাষ্ট কৰিলোঁ চাকি জ্বলাই হেৰি কৰি প্ৰসাদ মায়ে ৰেডি কৰিছে এতিয়া বুট তিয়াই থৈ দিছে মায়ে আৰু এই নাৰিকল চ' অসমত কাতি বিহু এনেকৈ চেলিব্ৰেট কৰে আজি গৰম আছে সাংঘাতিক গৰম ঘামি শেষ বাইদেউ গৰম উঠি গ'ল কাতি বিহু কমপ্লিট হৈ গ'ল মানে পাতিলে আজি ৰাইজে মানে ঘৰৰ মানুহখিনিয়ে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ থেংক ইউ ফৰ ৱাচিং আৱাৰ ভিডিঅ'জ বাই বাই টেক কেয়াৰ নমস্কাৰ